অসমত গুৱাহাটীত যায় ক'ৰবাত ভাৰতবৰ্ষত বিটিচিৰ নামখন শুনাৰ লগে লগে ভয় খাই যায়। কিন্তু আজি মই ধন্যবাদ দিব বিচাৰিছোঁ প্ৰমোদ বড়ো ডাঙৰীয়াক যে আজিৰ কোকৰাঝাৰ আজিৰ বিটিচি অঞ্চল এই 17 বছৰৰ আগতকৈ বহুত ওপৰত গুচি গৈছে। আজি চাওক কোকৰাঝাৰ আমাৰ ডিষ্ট্ৰিক্টত ইয়াত বিটিচিৰ বাহিৰৰ পৰা কমেও more than 3000 ষ্টুডেণ্ট ইয়াত পঢ়া শুনা কৰি আছে। যে 17 বছৰৰ চৰকাৰৰ বা বড়োলেণ্ড অঞ্চলত যেতিয়াৰ পৰা মুভমেণ্ট ষ্টাৰ্ট হৈছিলে তেতিয়াৰ পৰা বিশেষকৈ এটা জনগোষ্ঠী কিন্তু বহুত কষ্ট কৰিবলগীয়া হৈছিলে, সেইটো হ'ল মুছলিম কমিউনিটি ইন বিটিআৰ। প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰৰ নেতৃত্বত ইয়াত আমি এটা বস্তু অনুভৱ কৰিছোঁ যে মাইনৰিটি কমিউনিটিৰ বিশেষকৈ মুছলিম সম্প্ৰদায়ৰ এজন ব্যক্তিও ইয়াত হত্যা হোৱা নাই। মাইনৰিটি কমিউনিটি ক'তবা না ক'তবা তেওঁলোকে এটা ইনচিকিউৰিটিত আছে, কিন্তু বিটিচি অঞ্চলত আমাৰ মাইনৰিটি কমিউনিটিত কিন্তু আজিলৈকে কাৰো এটা ঘৰ ভাঙা নাই, কাৰো এটা মছজিদ, কাৰো এটা ঈদগাঁও কিন্তু আজিলৈকে উচ্ছেদ হোৱা নাই। তো এই ক্ষেত্ৰত মই অনুভৱ কৰোঁ যে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰৰ নেতৃত্বত সংখ্যালঘু জনগোষ্ঠী আজিৰ দিনত যিখিনি সুৰক্ষিত অনুভৱ কৰিছে এইখিনি অসমৰ মাইনৰিটি মানুহে হওক বা ভাৰতবৰ্ষৰ মানুহে কিন্তু সেইখিনি অনুভৱ কৰা নাই। মই আপোনাৰ মই কুৱেশ্যন কৰিব বিচাৰিছোঁ, প্ৰশ্ন কৰিম মই যে আপোনালোকৰ যে UPPLৰ যোগদান হ'ল, আপোনালোকে আগতে ছাত্ৰ নেতা আছিলে, UPPLৰ নীতি আদৰ্শ কেনেকুৱা, আপোনালোকে কেনেকুৱা পাইছে যে UPPLত কাম কৰি? পোনপ্ৰথমে আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিম। আমি আজি আমাৰ UPPLৰ বিভিন্ন পদত থকা কৰ্মীবিলাকক মাতিছে। প্ৰথমত আমি এটা কথা কওঁ যে মই ABMCৰ সভাপতি আছিলোঁ, 2 বছৰ সংগঠন কৰিছোঁ আৰু UPPLত ৰাজনৈতিক অহাৰ এটা এনেকুৱা পৰিকল্পনা নাছিলে, কিন্তু সময়ত আৰু পৰিস্থিতি বিটিচি অঞ্চলৰ আৰু মাইনৰিটি মানুহৰ যি এটা ৰাজনৈতিক এটা চিন্তাধাৰা সেইখিনি চাই আমি বিশেষকৈ মই আৰু মোৰ যিখিনি সহকৰ্মী আছিল তেওঁলোকৰ লগত লৈ আমি UPPLত আহিছোঁ। পোনপ্ৰথমে এটা কথা কওঁ যে আপোনালোকে জানে যে প্ৰমোদ বড়ো ডাঙৰীয়া এটা সময়ত এপছুৰ সভাপতি আছিলে আৰু আজিৰ দিনত আমাৰ বিটিচি অঞ্চলৰ বিটিচি চৰকাৰৰ মুৰব্বী হয়। এইটো আমাৰ বিটিচি অঞ্চলৰ কাৰণে এটা সৌভাগ্যৰ বিষয়। এইকাৰণে মই ক'বলৈ গৈছোঁ যে ছাত্ৰ সংগঠন কৰি থাকোঁতে FCয়ে হওক বা ABMCয়ে হওক এই 17 বছৰ যি আমাৰ বিটিচি অঞ্চলৰ সমস্যা, বিশেষকৈ ইয়াত এটা ইনচিকিউৰিটি এটা পৰিৱেশ আছিলে য'ত বড়োই হওক, আদিবাসীয়ে হওক, ৰাজবংশীয়ে হওক, মাইনৰিটি কমিউনিটিয়ে হওক, সকলোৱে এটা অশান্তি পৰিৱেশত আছিলে। আৰু মই এটা কথা অনুভৱ কৰিছোঁ যে হাগ্ৰামা চৰকাৰৰ 17 বছৰৰ সময়ত বিশেষকৈ হাগ্ৰামা চৰকাৰৰ বিপৰীতে কোনোবাই বিটিচি চৰকাৰৰ মুৰব্বী হৈ এই আমাৰ বিটিচি অঞ্চলৰ 35 লাখ জনসংখ্যাৰ মুৰব্বী শিক্ষা, অৰ্থনৈতিক, সামাজিক দিশত আৰু বিশেষকৈ যদি ক'বলৈ যাব বিচাৰিছোঁ সেইটো হৈছে এই অঞ্চলৰ ভৱিষ্যত প্ৰজন্ম আৰু এই অঞ্চলৰ মানুহৰ ছিকিউৰিটি, বিশেষকৈ এই অঞ্চলত সুস্থভাৱে পৰিৱেশ এটা পাবৰ কাৰণে কোনোবা এটা লিডাৰৰ দৰকাৰ আছিলে। আৰু আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ গোটেই আমাৰ বিটিচিবাসী ৰাইজক যে আমি আজি প্ৰমোদ বড়ো চৰকাৰক পাই আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে যে আজি প্ৰমোদ বড়ো চৰকাৰত যিমান আমাৰ ইয়াত বিটিচি অঞ্চলত জনগোষ্ঠী আছে সকলো জনগোষ্ঠীৰ ছাত্ৰ নেতাই হওক, সামাজিক কৰ্মীয়ে হওক, সকলোৱে যিমান ভাল মানুহ আছে সকলোৱে আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত UPPLত যোগদান কৰি আছে। ধন্যবাদ থাকিল। আপুনি যিখিনি কৈছে কি উন্নতি দেখা পাইছে বৰ্তমান আপোনালোকে আৰু বিশেষকৈ মাইনৰিটি হিচাপে মই কি কাম কৰিছে, কেনেকৈ কাম কৰিছে প্ৰমোদ বড়োৱে? মই এটা কথা কওঁ আপোনালোকক যে আমাৰ চৰকাৰ অহাৰ সময়ৰ পৰা আপোনালোকে দেখিছে ক'ভিডৰ এটা সময় গুচি গ'ল প্ৰথম ষ্টেজত। তাৰপিছত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰখন আৰম্ভ হোৱাৰ প্ৰথমৰ পৰাই তেওঁ বিভিন্ন ধৰণে চেষ্টা কৰি আছিলে তেওঁৰ চৰকাৰ বনাবৰ কাৰণে। কিন্তু আমি এটা কথা উপলব্ধি কৰিছোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়াই আমি যেতিয়াই তেওঁক লগ পাইছিলোঁ প্ৰথম চৰকাৰ আমাৰ নোহোৱাৰ আগতেই, সেই সময়ত যিখিনি পৰিকল্পনা আছিলে বিটিচি অঞ্চলত, মই বিশেষকৈ এটা কথা ক'বলৈ যাম আজি যে প্ৰথমত মই বড়ো ৰাইজৰ ক্ষেত্ৰত প্ৰমোদ বড়ো ডাঙৰীয়াই যিখিনি কাম কৰিছে সেইখিনি মই কথাটো ক'ম।
আপোনালোকে জানে ইয়াত 17 বছৰীয়া যি এটা অশান্তিৰ পৰিৱেশ আৰু এই অশান্তিৰ পৰিৱেশৰ মাজত বড়ো জনগোষ্ঠীৰ প্ৰতি এটা নেগেটিভ ইমেজ বিল্ড হৈছিলে গোটেই ভাৰতবৰ্ষৰ গোটেই অসমত সকলোৱে ভাবিছিলে যে অকল বড়ো জনগোষ্ঠীয়ে বন্দুকেৰে শাসন কৰিব বিচাৰিছে আৰু হাগ্ৰামা চৰকাৰৰ নেতৃত্বত এই সময়তেই বড়ো অনাবৰৰ এটা সেন্টিমেন্ট গঢ় হৈছিলে আজি 4 বছৰ সময়ত চাওক আমাৰ বিটিচিত কোনো বড়ো অনাবৰ কিন্তু আজিৰ দিনত সেন্টিমেন্ট নাই আজি এটা কথা কও জিএসপি নিচিনা অবড়ো সেন্টিমেন্ট লৈ যি ৰাজনৈতিক পাৰ্টি আছে আজি সেই ৰাজনৈতিক পাৰ্টি আজি আমি এমপি ইলেকশ্যনত হিৰাকৰণীয়া হাৰি গ'ল তেওঁৰ পাৰ্টিৰ কেণ্ডিডেট হাৰি গ'ল তো মই এটাই কথা ক'বলৈ যাই আছো যে ৰমদ বৰ'আ ডাঙৰীয়াৰ নেতৃত্বত যি বিটিচি অঞ্চলত বড়ো অনাবৰৰ এটা কনফ্লিক্ট ৰাইজ হৈছিলে আজি সেইখিনি কনফ্লিক্ট শেষ কৰি আমি একেলগে মিলিজুলি থকাৰ এটা পৰিৱেশ ইয়াত ইষ্টেব্লিছমেণ্ট হৈছে তো মই আৰু এটা বিশেষকৈ কওঁ যে আজি চাওক যে ৰমদ বৰ'আ ডাঙৰীয়াৰ নেতৃত্বত গোটেই বিটিচি অঞ্চলত আমি দুৰাণ কাপৰ নিচিনা ফুটবল মেচ ইয়াত পাতিলে আৰু লিটাৰেচাৰ ফেষ্টিভেল হৈ থাকে গোটেই বিশ্বৰ পৰা আমাৰ যিমান ৰাইটাৰ থাকে ইয়াত আহে বিটিচি অঞ্চলত আহে বিটিচি অঞ্চলটো পৰিভ্ৰমণ কৰে আৰু আমাৰ বিটিচি অঞ্চলৰ যিখিনি পজিটিভ ইমেজ এতিয়া হৈ আছে সেইখিনি গোটেই বিশ্বত বিয়পাই আছে আৰু বিশেষকৈ আপুনি চাব যে আমাৰ বড়োলেণ্ড ইউনিভাৰ্চিটিত কিছু 2 বছৰ আগত আমি ইণ্টাৰনেশ্যনেল নলেজ ফেষ্টিভেল হৈছিলে তো এই গোটেই প্ৰগ্ৰামৰ ক্ষেত্ৰত আৰু কিছু তামোলপুৰতো আমি ক'ব পাৰোঁ ডাঙৰ নেশ্যনেল লেভেলৰ আমাৰ স্পৰ্টছ টুৰ্ণামেণ্ট হৈছিলে তো মই এইখিনিত এটা বস্তু অনুভৱ কৰিছোঁ যে আমাৰ বিটিচি অঞ্চলৰ ক্ষেত্ৰত মানুহৰ যিখিনি এটা মনোভাৱ আছিলে আজিও মই ক'ব পাৰোঁ যে আমাৰ কোকৰাঝাৰৰ বা বিটিচি অঞ্চলৰ ল'ৰা ছোৱালী কেতিয়াবা যদি অসমত গুৱাহাটীত যায় ক'ৰবাত ভাৰতবৰ্ষত বিটিচিৰ নামখন শুনাৰ লগে লগে ভয় খাই যায় কিন্তু আজি মই ধন্যবাদ দিব বিচাৰিছোঁ ৰমদ বৰ'আ ডাঙৰীয়াক যে আজিৰ কোকৰাঝাৰ আজিৰ বিটিচি অঞ্চল এই 17 বছৰৰ আগতকৈ বহুত ওপৰত গুচি গৈছে আজি চাওক কোকৰাঝাৰ আমাৰ ডিষ্ট্ৰিক্টত ইয়াত বিটিচিৰ বাহিৰৰ পৰা কমেও more than 3000 ষ্টুডেণ্ট ইয়াত পঢ়া শুনা কৰি আছে আৰু বিশেষকৈ চাওক যে আমি 4 বছৰত মই বিশেষকৈ আপোনালোকে এটা বস্তু দাঙি ল'ব যে এই 3 বছৰত more than 50 আমাৰ এসিএস অফিচাৰ ওলাইছে বড়ো কমিউনিটিৰ পৰা এতিয়া মই ক'ব আহিছোঁ যে মাইনৰিটি কমিউনিটিৰ কাৰণে ৰমদ বৰ'আ চৰকাৰে কি কৰিলে আপুনি জানে যে 17 বছৰৰ চৰকাৰৰ বা বড়োলেণ্ড অঞ্চলত যেতিয়াৰ পৰা মুভমেণ্ট ষ্টাৰ্ট হৈছিলে তেতিয়াৰ পৰা বিশেষকৈ এটা জনগোষ্ঠী কিন্তু বহুত কষ্ট কৰিবলগীয়া হৈছিলে সেইটো হ'ল মুছলিম কমিউনিটি ইন বিটিআৰ আজিৰ এই 4 বছৰত মই এটা বস্তু অনুভৱ কৰিছোঁ আৰু মই নেতৃত্বত থকালৈকে আৰু আজি ইপিলত থকালৈকে মোৰ এটা উদ্দেশ্য লক্ষ্য আছিল আমাৰ যিমানবোৰ মাইনৰিটি লিডাৰ আছে যে আমি আৰু আমাৰ ভাই ককাই আমি হেৰুৱাবলৈ দেখাৰ আমাৰ ইচ্ছা নাই আপুনি জানে মোৰ ডাঙৰ ককাইদেউ লাফিকুল ইছলাম আহমেদ তেওঁ কোকৰাঝাৰত মাজমজিয়াত 2017 প্ৰথম আগষ্টত হত্যা কৰা হৈছিলে আপোনালোকে জানে সেই সময়ত ইয়াৰ যি চৰকাৰ আছিলে সেই চৰকাৰৰ নেতৃত্বত ঘটনাটো হ'ল আৰু তাৰে তেওঁলোকৰ ইউথ বিপিএফৰ কিছুমান ল'ৰা CBIয়ে ইনভেষ্টিগেশ্যন কৰি তেওঁলোকক এটা পুৰস্কাৰ ধৰিবৰ কাৰণে এটা যোজা কৰিলে কিন্তু এই ক্ষেত্ৰত আমি অলপ দুখ প্ৰকাশ কৰিছোঁ যে হয়তো আমাৰ যিখিনি আশা আছিল আশাবিলাক আমি ফুলফিল কৰিব পৰা নাই কিন্তু আমি আশাবাদী যে হয়তো আমাৰ বিটিচি গভৰ্ণমেণ্টৰ ল এডমিনিষ্ট্ৰেশ্যনটো আমাৰ হাতত নাই কিন্তু আমি আশা কৰিছোঁ যে এই কেছটো লৈ অলৰেডি আমি যুঁজি আছোঁ CBI কোৰ্টত ট্ৰায়েল চলি আছে তো মই এটা কথা অনুভৱ কৰিছোঁ যে অহা 4 বছৰ যি আমাৰ উকলি গ'ল আমাৰ ৰমদ বৰ'আ ডাঙৰীয়া চৰকাৰ নেতৃত্বত ইয়াত আমি এটা বস্তু অনুভৱ কৰিছোঁ যে মাইনৰিটি কমিউনিটিৰ বিশেষকৈ মুছলিম সম্প্ৰদায়ৰ এজন ব্যক্তিও ইয়াত হত্যা হোৱা নাই আৰু এটা কথা হ'ল যে আমাৰ গোটেই অসম চালে গোটেই ভাৰতবৰ্ষৰ আজিৰ পৰিৱেশ চালে মাইনৰিটি কমিউনিটি ক'তবা না ক'তবা তেওঁলোকে এটা ইনচিকিউৰিটিত আছে কিন্তু বিটিচি অঞ্চলত আমাৰ মাইনৰিটি কমিউনিটিৰ কিন্তু আজিলৈকে কাৰো এটা ঘৰ ভাঙা নাই কাৰো এটা মছজিদ কাৰো এটা ঈদগাঁও কিন্তু আজিলৈকে উচ্ছেদ হোৱা নাই তো এই ক্ষেত্ৰত মই অনুভৱ কৰোঁ যে আমাৰ ৰমদ বৰ'আ ডাঙৰীয়া চৰকাৰৰ নেতৃত্বত সংখ্যালঘু জনগোষ্ঠী আজিৰ দিনত যিখিনি সুৰক্ষিত অনুভৱ কৰিছে এইখিনি অসমৰ মাইনৰিটি মানুহে হওক বা ভাৰতবৰ্ষৰ মানুহে কিন্তু সেইখিনি অনুভৱ কৰা নাই
যে আপোনালোকৰ মাইনৰিটি হিচাপে যি ডকুমেণ্ট ভিজন বনাইছে সেইটোত আপোনালোকৰ কি লাভ হৈছে সব BTC অঞ্চলত ইয়াত আমাৰ আজিৰ প্ৰেক্ষাপটত আমি সকলো জনগোষ্ঠী মিলি আমি অলমোষ্ট মোৰ দেন 35 লাখ আমাৰ ইয়াত পপুলেশ্যন আছে ইয়াত বড়ৰ আছে আদিবাসী আছে ৰাজবংশী আছে মাইনৰিটি আছে লগতে সৰু সুৰা জনগোষ্ঠীও আছে আজি এটা বস্তু দেখিবলৈ পাওঁ যে ভাৰতবৰ্ষত বিভিন্ন জায়গাত বিভিন্ন জাতি জনগোষ্ঠী আন্দোলন কৰিবলগীয়া হৈছে নিজৰ জাতীয় চেতনাবিলাক নিজৰ জাতীয় সুৰক্ষাবিলাক বজাই ৰাখিবৰ কাৰণে তো আমাৰ বিটিআৰ চৰকাৰৰ মুৰব্বী ডাঙৰীয়া হয়তো নিজেও সেইখিনি বস্তু অনুভৱ কৰিছে আৰু আজি আমি আমাৰ ডাঙৰীয়াক প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিম যে আজি আপুনি এটা বস্তু মই আপোনাক আজি এটা এক্সাম্পল দিওঁ আজি BTCত কিন্তু আন্দোলন নাই আপুনি দেখিবলৈ পাব 17 বছৰৰ আন্দোলন আৰু আজিৰ এই প্ৰেক্ষাপটত দল সংগঠনে কিন্তু আজি আন্দোলন কৰিবৰ কাৰণে সেইখিনি সুকীয়া এটা বিশেষ এজেন্ডা নাই কাৰণ কিয় যে আমাৰ চৰকাৰে প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ ক্ষেত্ৰত ভাষাৰ ক্ষেত্ৰত হোক সামাজিক ক্ষেত্ৰত হোক তেওঁলোকৰ কলা সংস্কৃতিৰ ক্ষেত্ৰতে হোক তেওঁলোকৰ কাৰণে এটা ভিজন ডকুমেণ্টছ বনাই দিছে অহা 50-100 বছৰত ইয়াত BTC অঞ্চলত কেনেকৈ এটা জনগোষ্ঠী সকলো জনগোষ্ঠীৰ লগত মিলা প্ৰীতিৰে থাকিব পাৰে তো এই ক্ষেত্ৰত ইয়াত আমাৰ সংখ্যালঘু জনগোষ্ঠী সংখ্যালঘু ক'ব গ'লে আজিৰ দিনত ইয়াত আমি 22% অলমোষ্ট 9 লাখ মাইনৰিটি মানুহ আমি ইয়াত বসবাস কৰোঁ এই ক্ষেত্ৰত আমাৰ আজিৰ এই সময়ত আপোনালোকে জানে যে ইয়াত গৰিয়া মৰিয়া দেশী জনগোষ্ঠী লগতে আমাৰ যিখিনি মুছলিম কমিউনিটি এতিয়া আমি বিশেষকৈ আপোনালোকক কওঁ যে সকলোৱে এই অসমত বা এই ভাৰতবৰ্ষত মুছলমানসকলে কনভাৰ্টেড মুছলিম হয় তো ইয়াত জাতীয় এটা থাকিব পাৰে জাতীয় এটা চেতনা থাকিব পাৰে আজি হয়তো গৰিয়া মৰিয়া বা দেশী জনগোষ্ঠী হিচাপে স্বীকৃতি পাই আহিছে আমি এইটো ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু আমি BTC অঞ্চলত সকলোৱে মুছলমান হিচাপে বসবাস কৰি আছোঁ তো মই এটা কথা কওঁ যে এই যে ভিজন ডকুমেণ্টছটো যে হৈছে ইয়াত আপুনি আমি এটা বস্তু অনুভৱ কৰিছোঁ যে আমাৰ জাতীয় সংগঠনবিলাকো নিজৰ জাতিৰ ক্ষেত্ৰত সুকীয়াকৈ ভৱিষ্যতৰ ক্ষেত্ৰত প্লেনিং কৰি আগবাঢ়িব লাগিব কাৰণ মই এটা কথা অনুভৱ কৰোঁ এজন মই মাইনৰিটি সম্প্ৰদায় হিচাপে যে BTC অঞ্চলত আমি আজিৰ দিনত সেকেন্ড লাৰ্জেষ্ট মাইনৰিটি কমিউনিটি বা মুছলিম কমিউনিটি ইয়াত সাংবিধানিকভাৱে আজিৰ দিনত BTC চৰকাৰৰ মুৰব্বী ক'ব গ'লে আমাৰ ST সম্প্ৰদায়ৰ পৰা হ'ব ডিপুটি চিফ ST সম্প্ৰদায়ৰ পৰা হ'ব বা MPয়ে আমাৰ ST সম্প্ৰদায়ৰ পৰা হ'ব তো এই ক্ষেত্ৰত ৰাজনৈতিকভাৱে মই আজি আমাৰ গোটেই BTC বাসীক ৰাইজক এটা অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাৰ সংখ্যালঘু ৰাইজে ৰাজনৈতিক ক্ষেত্ৰত আমি কেনেকুৱা ভূমিকা ল'ম আমি দেখিবলৈ পাই আহিছোঁ যে এই 17 বছৰত আমি অকল 2012 2008 আৰু 1981ত যিখিনি গণ্ডগোল হৈছিলে আমাৰ ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ ক্ষেত্ৰত ভৱিষ্যত প্ৰজন্মৰ ক্ষেত্ৰত যিখিনি কাম কৰিব লগা আছিল সেইখিনি আমি কৰিব পৰা নাই কিন্তু আমি অহা দিনবোৰৰ কাৰণে আমি এটা আমাৰ জনগোষ্ঠীৰ কাৰণে এটা সুকীয়া প্লেনিং এটা সুকীয়াভাৱে এটা নিৰ্ধাৰিত ৰূপ এটা নিৰ্ধাৰিত কৰিছোঁ আমি এটা কথা চিন্তা কৰিছোঁ যে BTC অঞ্চলত শান্তি সম্প্ৰীতি বজাই ৰাখিবৰ কাৰণে আমাক প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰ ইয়াত দৰকাৰ আৰু যেতিয়া ইয়াত শান্তি সম্প্ৰীতি বজাই থাকিব আমাৰ মাইনৰিটি কমিউনিটিৰ আপোনালোকে জানে যে আমাৰ মাইনৰিটি কমিউনিটিৰ মানুহবিলাক শাৰীৰিকভাৱে কাম কৰি খোৱা মানুহ আমাৰ কমিউনিটিৰ ইমান ডাঙৰ আশা নাই এটাই আমি শান্তি সম্প্ৰীতি ইয়াত থাকিব লাগে তো মই এটাই কথা কওঁ যে আমাৰ মুছলিম কমিউনিটিৰ বিশেষকৈ আজিৰ সমস্যা এটা আছে যে ৰাজনৈতিকভাৱে আমি 22% সেকেন্ড লাৰ্জেষ্ট হোৱাৰ পিছতো আমি কিন্তু ৰাজনৈতিক প্ৰতিনিধি আমি পঠাব পৰা নাই ইয়াৰ ক্ষেত্ৰত আমাৰ সংগঠন আৰু ৰাজনৈতিক চিন্তা শিবিৰত যিবিলাক প্ৰতিনিধি আছে তেওঁলোকৰ বিফল ৰাজনৈতিক সিদ্ধান্তৰ কাৰণে আমি আমাৰ প্ৰতিনিধি পঠাব পৰা নাই কিন্তু মই আশা কৰিছোঁ ইবাৰ অহা BTC ইলেকশ্যনত মই ভাবোঁ যে আমি সকলোৱে জানো যে BTC অঞ্চলৰ মুৰব্বী
কোনোবা ST সম্প্ৰদায়ৰ পৰা হ'ব, হয়তো দৈমাৰী হ'ব, বসমতাৰী হ'ব, হয়তো আজি কংগ্ৰেছৰ পৰাও যদি BTC চিফ হয় আলী আহমেদ হ'ব নোৱাৰে, কোনোবা বেলেগ জেনেৰেল কাষ্ট হ'ব নোৱাৰে, যদি বিজেপিৰ পৰা হয় সেইটো হ'ব নোৱাৰে। তো মই ভাবোঁ যে BTC অঞ্চলত আমি 22% পপুলেশ্যন আমি নিজে নিৰ্ধাৰিত কৰিব লাগিব যে BTCৰ মুৰব্বী কোনে হ'ব, প্ৰমোদ বৰাই হ'ব নে হাগ্ৰামাই হ'ব নে আন কোনোবাই হ'ব। তো আমি আৰু মই ব্যক্তিগতভাৱে আশা কৰোঁ যে আমি অহা দিনবোৰত আমাৰ BTC অঞ্চলৰ সংখ্যালঘু ৰাইজৰ BTC চৰকাৰৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়াকে আমি বাছি ল'ম। কাৰণ কিয় কৈছোঁ যে আমি ইয়াত আগন্তুক দিনত জীয়াই থাকিবৰ কাৰণে ইয়াত শান্তি সম্প্ৰীতি নিজৰ জনগোষ্ঠীৰ শিক্ষাত সামাজিকভাৱে উন্নতি, অৰ্থনৈতিকভাৱে উন্নতি আৰু ৰাজনৈতিকভাৱে ইয়াত আমি সক্ৰিয়ভাৱে নিজৰ জনগোষ্ঠীক আগুৱাই লৈ যাবৰ কাৰণে আমি কোনোবা না কোনোবা BTC চিফ এজনক আমি আগতীয়াকৈ বাছি ল'ব লাগিব। আৰু এইটো মই গোটেই BTC-বাসী ৰাইজক আজি অনুৰোধ কৰিম এই আমাৰ সৰু এটা টকছৰ জৰিয়তে যে আপোনালোকে ভাবক, চিন্তা কৰক যে কালি কোনোবা কংগ্ৰেছত জিকিলেও কিন্তু বিজেপিৰ তাত যাব পাৰে, BPF-ৰ তাত যাব পাৰে, কোনোবা নিৰ্দলীয় এটা যাব পাৰে, কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত UPPL-ৰ পাৰ্টিৰ জৰিয়তে যদি আমি কেণ্ডিডেট দিয়া হয়, তাক যদি জিকোৱা হয়, আৰু আমি আশা কৰোঁ যে আমি আমাৰ নতুন চৰকাৰ 2025 যি চৰকাৰ আহিব তাত আমাৰ সংখ্যালঘু জনগোষ্ঠীৰ পৰা আমি এজন প্ৰতিনিধি বা দুজন প্ৰতিনিধি হ'লেও আমি পাম। বিটিআৰ অঞ্চলত মাটি বাৰীৰ যি সমস্যা, আপোনালোকৰ ওপৰতো সমস্যা আছে মাইনৰিটি জাতি হিচাপে, এইটোত কেনেকৈ সমাধান হৈছে বৰ্তমান? চাওক, এটা কথা কি যে BTC অঞ্চলত অকল মাইনৰিটি বুলি নহয়, মই যিমান দূৰ গম পাওঁ, মই ৰাজনৈতিকত সক্ৰিয়ভাৱে অন্তৰ্ভুক্ত হোৱাৰ পিছত মই দেখিছোঁ ইয়াত বড়ো ৰাইজৰ লগতে ৰাজবংশী হওক বা বাকী যিমানবোৰ জনগোষ্ঠী আছে সকলোৰে ভূমিৰ সমস্যা কিন্তু এটা ডাঙৰ সমস্যা। আৰু ভাৰত স্বাধীন হোৱাৰ পৰাই অসমত বিশেষকৈ ভূমিৰ সমস্যা এটা ডাঙৰ সমস্যা হৈ আছিলে। তো মই আমাৰ 4 বছৰ চৰকাৰত মই আপোনাক এটা জাষ্ট আমি আমাৰ কোকৰাঝাৰ চাৰ্কেলৰ এটা কথা কৈছোঁ, আমি ভোটগাঁও আঞ্চলিক ঈদগাৰ মাটি 15 বিঘা এলটমেণ্ট দিবৰ কাৰণে প্ৰপ'জেল পাছ কৰা হৈছে। আৰু ডাঙৰ কথা হ'ল যে আমাৰ ABMCৰ কেন্দ্ৰীয় কমিটিৰ যি অফিচ ভোটগাঁৱত আজি 17 বছৰত সেই মাটিটো এলটমেণ্ট দিব পৰা নাছিলে, কিন্তু আমাৰ চৰকাৰে আজি চাৰ্কেল অফিচৰ পৰা সেই প্ৰপ'জেলটো আমি এলটমেণ্টটো আমি পাছ কৰাই ল'লোঁ। আৰু আমি অহা 10-15 দিনত BTCৰ পৰা আমি এইখিনি অৰ্ডাৰ কপিটো আমি উলিয়াই দিবৰ কাৰণে অনুৰোধ কৰিছোঁ আৰু উলিয়াই দিয়া হ'ব। আৰু চাওক, দাৰুল উলুম জামাত চলহাট মাদ্ৰাছা ঘোঁৰামাৰা এই মাটিখিনিও আমি প্ৰপ'জেলত পাছ কৰা হৈছে, মহাজনপাৰা মছজিদৰ মাটিখিনিও পাছ কৰা হৈছে, লগতে চালাগাটি জামে মছজিদখিনি পাছ কৰা হৈছে। আজি যদি চাওক, গোটেই BTC অঞ্চলত ক'ব গ'লে আমাৰ মুছলিম কমিউনিটিৰ কাৰণে কোনো এটা অহা আগৰ চৰকাৰে কিন্তু কোনো এটা সামাজিক বা কালচাৰেল এনেকুৱা কোনো ইনষ্টিটিউশ্যন বনোৱা নাছিলে। আজি মই প্ৰমোদ বড়ো ডাঙৰীয়াৰ সহায়ত পৰ্বতচৰাত লাফিকুল ইছলাম আহমেদ ভৱন এটা বনাই দিছোঁ। লগতে আপোনালোকে জানে বিজনী মাজৰাবাৰীত 50 লাখ টকাৰে লাফিকুল ইছলাম আহমেদ ভৱন এটা হ'বলৈ যাই আছে। আৰু ৰঙিয়া খণ্ডিগড়ত, তামোলপুৰ খণ্ডিগড়ত আমি চাব যাই আছোঁ যে আমাৰ হজ ভৱন আমাৰ চিফ ছাৰ ডাঙৰীয়া কোৱা হিচাপে অহা 5 আৰু 3 তাৰিখৰ ভিতৰত এইখিনি ফাউণ্ডেশ্যন কৰিব। তো মই আপোনালোকক এটা কথা কওঁ যে আজি চাওক, আমাৰ BTC অঞ্চলত শিক্ষাৰ ক্ষেত্ৰত কিমান আগবাঢ়িছে। প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আজি ছুপাৰ 50, IS ছুপাৰ 50 উপেন্দ্ৰনাথৰ নামত বস্তুটো আগবঢ়াই লৈ যাই আছে। ইয়াত অকল বড়ো বুলি নহয়, গোটেই জনগোষ্ঠীয়ে কিন্তু আজি সেই স্কিমটোৰ বেনিফিটটো ল'ব পাৰিছে। তো মই এটাই কথা অনুৰোধ কৰোঁ যে সকলো জাতি জনগোষ্ঠী একেলগে বসবাস কৰিবৰ কাৰণে চবৰ এটাই বস্তু দৰকাৰ, এইটো হ'ল শান্তি। যদি শান্তি নাথাকে আমি ইয়াত কেতিয়াও বসবাস কৰিব নোৱাৰোঁ। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ এটা ডাঙৰ উদ্দেশ্য আৰু লক্ষ্য হ'ল যে BTC অঞ্চলত কেনেকৈ আমি শান্তিৰে বসবাস কৰিব পাৰোঁ। BPFৰ যুৱ নেতা এজন আছে কামাল আজাদ, তেখেতেও বহুত কথা মন্তব্য দিয়ে UPPLৰ ওপৰত, আপোনালোকৰ ওপৰত। তেখেতৰ কথা কিমান কি কয় আপুনি? মই এই বিষয়ে কামাল আজাদ ডাঙৰীয়াৰ কথাখিনি ক'ম। আপুনি চাওক, কামাল আজাদ ডাঙৰীয়া BTC অঞ্চলত মই বিশেষকৈ যিখিনি জানো, তেওঁৰ কোনো সামাজিক কামৰ লগত আৰু কোনো সংগঠনৰ লগত জড়িত নাছিলে।
UPPL ইয়াত BTC ইলেকশ্যনত অন্তৰ্ভুক্ত সময়ত আমি কামাল আজাদক লগ পাইছিলোঁ আৰু সেই সময়ত আপুনি জানে কামাল আজাদ UPPLৰ এজন সক্ৰিয় কৰ্মী আছিলে আৰু কামাল আজাদ ডাঙৰীয়াক এটা সময়ত UPPL পাৰ্টিয়ে তেওঁক MLA সমষ্টি কলাইগাঁৱৰ কাৰণে টিকেট দিছিলে ইভেন তেওঁক যিখিনি সহায় সহযোগিতা লাগে আমি গোটেই মাইনৰিটি কমিউনিটি লিডাৰবিলাক আমি লাগি গৈছিলোঁ কামাল আজাদক আমি ইলেকশ্যনত জিকাবৰ কাৰণে কিন্তু অতি দুখ আৰু পৰিতাপৰ বিষয় এইটো যে ইলেকশ্যন যিটো পাৰ্টিৰ পৰা ইলেকশ্যন টিকেট লৈ ইলেকশ্যন খেলিলে আৰু তেওঁ আজি যদি হয়তো জিকি গ'লে হয় আজি আমাৰ UPPL পাৰ্টিত থাকি গ'লে হয় আৰু যি পাৰ্টিৰ এগেইনষ্টত তেওঁ ইলেকশ্যন খেলিছে সেই ইলেকশ্যন পাৰ্টিটো হ'ল BPF মই বুজি নাপালোঁ কামাল আজাদ ডাঙৰীয়া যে ইলেকশ্যন যি হাৰাৰ পাছত BPF তেওঁলোকৰ কাৰণে কিয় ইমান ভাল হৈ গ'ল নিজে বুজিব লাগে যে মই যিটো পাৰ্টিৰ এগেইনষ্টত মই ইলেকশ্যন খেলিছোঁ সেইটো পাৰ্টি মই হাৰি গ'লোঁ আৰু তাতে মই গ'লোঁ তো মই এটা কথা কওঁ আজি চাব যে কামাল আজাদ ডাঙৰীয়া ইমান একদম BTC অঞ্চলত ইমান একদম পপুলাৰৰ মানুহ নহয় একো নহয় তাৰ কোনো সামাজিক বা কোনো সাংগঠনিক কোনো স্থিতি নাই তেওঁ এটা ছিংগল মানুহ অলপ পঢ়া শুনা কৰিছে আৰু নিজক ভাবে যে গোটেই BTC অঞ্চলৰ সংখ্যালঘু ৰাইজৰ সি নিজৰ এজন প্ৰতিনিধি আজি চাওক তেওঁতকৈ ডাঙৰ লিডাৰ খাম্পা বৰগোৱাৰী ডাঙৰীয়া আমাৰ পাৰ্টিত আহিলে চন্দন বৰ্মা ডাঙৰীয়া আহিলে হিতেশ আহিলে আৰু লগতে কিমান BPFৰ ৰথী মহাৰথী আজি আমাৰ UPPL চৰকাৰৰ ভাল পাই আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত ৰাজনৈতিক ভাৱে আগবাঢ়ি আহিছে তো আমি ভাবো কামাল আজাদ ডাঙৰীয়া আমাৰ একো ফেক্টৰ বুলি মই কোৱাই নাই কামাল আজাদ ডাঙৰীয়া এটা নমুনা হয় ই এতিয়া BPFত যাই পিনে BPFৰ যিখিনি ভাল মানে লিডাৰ আছে তেওঁলোকৰ কাৰণে মূৰৰ কামৰণি হৈ গৈছে এতিয়া মই ক'ব যাওঁ যদি BPFৰ ভিতৰৰ কথা কওঁ আজি শাহজাহান কামাল আজাদ ডাঙৰীয়াৰ কাৰণে BPFটো ধ্বংস হ'বলৈ যাই আছে আজি আমি সৌভাগ্য যে আমি আমাৰ দলৰ পৰা এনেকুৱা দুজন মানুহক আমি উলাই দিছো যে দুজন মানুহ তেওঁলোকৰ ব্যক্তিগতভাৱে নিজৰ জীৱনত একো কৰিব নোৱাৰে আৰু সামাজিক আৰু ৰাজনৈতিকভাৱে জাতিটোক একো দিব নোৱাৰে মই ইয়াতে এটা কথা মানে এড কৰিব বিচাৰিছোঁ যে আপোনালোকে জানে যে BPFৰ মুৰব্বীয়ে কেতিয়াবা আমি BJPৰ লগত নাই বুলি কৈ সংখ্যালঘু ৰাইজক বিবাদে পৰিচালিত কৰিব বিচাৰিছে কিন্তু মই আপোনালোকক এটা কথা অনুৰোধ কৰিছোঁ যে আপোনালোকে চাওক বিধানসভাৰ মাজমজিয়াত বিধানসভাৰ ভিতৰত BPF চৰকাৰে BJPৰ লগত একেলগে কিন্তু আছে আজি আমাৰ UPPL চৰকাৰৰ MLA যিখিনি ফাণ্ড পায় কিন্তু BPF চৰকাৰৰ MLA কিন্তু সেইখিনি সুবিধা পায় আজিৰ এই বিধানসভা চৰকাৰৰ অসম চৰকাৰৰ পৰা তো মই এটা বস্তু আমাৰ সংখ্যালঘু ৰাইজক অনুৰোধ কৰিব বিচাৰিছোঁ যে হাগ্ৰামাই আজিৰ দিনত যদি চৰকাৰ বনাব লগা হয় হিও BJPৰ লগত কিন্তু চৰকাৰ বনাবৰ কাৰণে উঠিপুৰি লাগি আছে কাৰণ হাগ্ৰামা তেওঁৰ কোনো আইডিঅলজি নাই তেওঁৰ কোনো নীতি আদৰ্শ নাই আৰু মই এটা কথা কওঁ আপুনি হীৰা হৰণীয়া ডাঙৰীয়াৰ কথা কৈছে চাওক হীৰা হৰণীয়া BTC অঞ্চলত ৰাজনৈতিকভাৱে তেওঁৰ কোনো সংগঠন নাছিলে তেওঁৰ কোনো ইমেজ নাছিলে সেই সময়ৰ যি এটা আহ্বান আছিলে গোটেই BTC অঞ্চলৰ জাতীয় সংগঠন জাতীয় নেতাবিলাকে তেওঁক লৈ আনি তেওঁলোকে নেতৃত্ব সন্মুখৰ পৰা দি কিন্তু হীৰা হৰণীয়াক দুবাৰকৈ MP বনাইছিলে কিন্তু দুৰ্ভাগ্যৰ কথা হীৰা হৰণীয়া MP হোৱাৰ পিছত BTC অঞ্চলৰ যিখিনি এটা কাম আছিলে গোটেই BTC অঞ্চলৰ যিখিনি মানুহৰ আশা আকাংক্ষা আছিলে সেইখিনি পূৰণটো কৰাৰ দূৰৰ কথা সি এতিয়া নিজৰ স্বাৰ্থত আজি যিটো চৰকাৰৰ মুৰব্বীৰ এগেইনষ্টত যায় সি BTC চিফ হৈছিলে আজি সেইখন মুৰব্বীৰ তেওঁৰ তলত তেওঁ কাম কৰিবৰ কাৰণে তেওঁ GSP পাৰ্টিক এলায়েন্স কৰিব বিচাৰিছে তো মই এই কথাটোক ধিক্কাৰ দিছোঁ আৰু আপোনালোকক জনাব বিচাৰিছোঁ যে আজিৰ দিনত হীৰা হৰণীয়াৰ লগত যিখিনি GSPৰ মানুহ কাম কৰি আছে তেওঁ গোটেই ক'ব গ'লে 70-80% GSPৰ লিডাৰবিলাকে আজি আমাৰ UPPL পাৰ্টিত জইন কৰিছে মই এইখিনিত মই কিছুমান কথা ক'ব বিচাৰিছোঁ যে অহা BTC ইলেকশ্যনত আমাৰ বৃহৎ সংখ্যালঘু ৰাইজে UPPLক কিয় বাছি ল'ব লাগে মই বিশেষকৈ কৈছোঁ যে এটা এই অঞ্চলত সেকেন্ড লাৰ্জেষ্ট কমিউনিটি হিচাপে আজি চাওক মই APMC সভাপতি থকাৰ ক্ষেত্ৰত আমাৰ ইয়াত গুলজাৰটা আছে তেওঁ আমচু কৰিছিলে আমি যিমানে সংগঠন কৰোঁ বা নকৰোঁ
কিন্তু আমি কেতিয়াও বিটিচিৰ চিফ হ'ব কিন্তু নোৱাৰোঁ, আমি ডেপুটি চিফ হ'ব নোৱাৰোঁ, আমি বিটিচিৰ মূল ৰাজনৈতিক কেন্দ্ৰবিন্দুত কিন্তু আমি হ'ব নোৱাৰোঁ। তো আমাৰ এই বৃহৎ জনগোষ্ঠীৰ এজন আমাৰ ৰাজনৈতিক মুৰব্বী হিচাপে, এজন গাৰ্জিয়ান হিচাপে আমাৰ এজন ব্যক্তিৰ দৰকাৰ। তো আমি এটা বস্তু অনুভৱ কৰিছোঁ যে অহা ইলেকশ্যনত যি মুৰব্বীয়ে বিটিচি অঞ্চলৰ সংখ্যালঘু ৰাইজৰ মনৰ দুখ বেদনা, তেওঁলোকৰ ভৱিষ্যত প্ৰজন্মৰ ইয়াত সামাজিকভাৱে, অৰ্থনৈতিকভাৱে, ৰাজনৈতিকভাৱে আৰু আগন্তুক দিনত ৰাজনৈতিকভাৱে ইয়াত আগবাঢ়ি যাবৰ কাৰণে যি মুৰব্বীয়ে চিন্তা চৰ্চা কৰি আছে। আৰু মই অতি আনন্দৰে আপোনালোকক এটা কথা ক'ব যাওঁ যে আমি 2025ত আমি আশা কৰিছোঁ যে গোটেই বিটিচি অঞ্চলত আমাৰ যিমানবোৰ সংখ্যালঘু ৰাইজ আছে, আমাৰ UPPL চৰকাৰৰ প্ৰমদ বড়ো ডাঙৰীয়াৰ আহ্বানত সঁহাৰি জনাব। আৰু আমি আপোনালোকে চাব পাৰিব যে অহা বিটিচি ইলেকশ্যনত আমি আমাৰ বিটিচি কাউন্সিলত আমি 2জন বা 3জন মাইনৰিটি প্ৰতিনিধিও আপোনালোকে প্ৰমদ বড়ো ডাঙৰীয়াৰ লগত আপোনালোকে দেখিবলৈ পাব। কাৰণ মই এই কথাটো কিয় কৈছোঁ যে হাগ্ৰামাক লৈ মাইনৰিটি সংগঠনে বা মাইনৰিটি যিখিনি ৰাইজ তেওঁলোকে কিন্তু ভৱিষ্যত দেখিব নোৱাৰে। কাৰণ কিয় কৈছোঁ, হাগ্ৰামা 17 বছৰে আমাৰ জাতীয় সংগঠন বা মাইনৰিটি কমিউনিটিটোক তেওঁ যিখিনি ভৰসা কৰিছিলে সেইমতে কিন্তু জাতিটোক তেওঁ আগবঢ়াব পৰা নাই। কিন্তু আজি প্ৰমদ বড়ো ডাঙৰীয়া চৰকাৰৰ নেতৃত্বত আজি আপুনি চাওক, গোটেই বিটিচি অঞ্চলত সংখ্যালঘু ৰাইজে আজি বড়ো অঞ্চল, উত্তৰ অঞ্চলত যেনেকৈ যাব লাগে আজি যাই আছে, নিজে কৰ্ম কৰি খাই আছে, কোনো দিগদাৰ দিয়া নাই। তো মই এটাই কথা অনুভৱ কৰিছোঁ যে আমাৰ জাতিটোক আগবাঢ়িবৰ কাৰণে আমাৰ এজন মুৰব্বীৰ দৰকাৰ। বিটিচি চৰকাৰত যি মুৰব্বী হ'ব সেই মুৰব্বীয়ে এই 22% জনসংখ্যাটোক আগন্তুক ভৱিষ্যতৰ কাৰণে সামাজিকভাৱে, অৰ্থনৈতিকভাৱে, ৰাজনৈতিকভাৱে, শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই লৈ যাব আৰু গোটেই বিটিচি অঞ্চলৰ জাতি জনগোষ্ঠীৰ সৈতে একেলগে মিলাপ্ৰীতিৰে থাকিবৰ কাৰণে এটা ব্যৱস্থা কৰি দিব। এই পোনপ্ৰথমে মই এটা কথা অনুৰোধ কৰিম যে অহা বিটিচি ইলেকশ্যনত বিশেষকৈ আমাৰ সংখ্যালঘু ৰাইজ আমি বিচাৰিম যে এইবাৰ কাউন্সিলত আমাৰ সংখ্যালঘু ৰাইজৰ 2টা বা তাতকৈ বেছি 3টা আমি প্ৰতিনিধি যাতে আমি UPPL দলৰ পৰা পঠাব পাৰোঁ। আৰু আমি আশা কৰোঁ যে বিটিচি অঞ্চলত সংখ্যালঘু ৰাইজৰ মনৰ বেদনা আৰু গোটেইখিনি ডেভেলপমেণ্ট, অভাৰঅল ডেভেলপমেণ্টৰ এজন মুৰব্বী আমাক লাগিব। আৰু সেই মুৰব্বী আমি প্ৰমদ বড়ো ডাঙৰীয়াক আমি বাছি ল'ম। আৰু অসমৰ যিখিনি আমাৰ বিটিচি অঞ্চলৰ যিখিনি সংখ্যালঘু ৰাইজ আছে তেওঁলোককো আহ্বান কৰিম আমি প্ৰমদ বড়ো ডাঙৰীয়াক অতি বেছিকৈ ভোট দি পিনে হ'লেও আমি বিটিচি চৰকাৰৰ মুৰব্বী আমি বনাম। আৰু লগতে আমাৰ সংখ্যালঘু ৰাইজৰ পৰা 3জন হ'লেও আমি প্ৰতিনিধি পঠাম বুলি আমি আমাৰ বিটিচি অঞ্চলৰ ৰাইজক এইখিনি আহ্বান কৰিছোঁ।